এইখিনি হ'ল চুজি আৰু নাৰিকল দিয়া লাডু। এই লাডুখিনি কেনেকৈনো মই বনাইছোঁ চাওঁচোন আহক। এয়া নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এয়া বাদাম অকণমান ভাজি লৈছোঁ আৰু এইকেইটা ইলাচি। এতিয়া এইখিনি চব মই মিক্সিত ভালকৈ পিচি ল'ম। পিচি পেলাই এয়া মই পিছা হৈ গ'ল। এতিয়া মই এইখিনি বনাম। এতিয়া এয়া কেৰাহী গৰম হ'ল। ইয়াতে মই এতিয়া এচামুচ ঘি দিম। এয়া ঘিখিনি ঘৰতে আমি নিজে বনোৱা আছিলে, তাৰে এচামুচ দিলোঁ। চামুচখন যিহেতু সৰু আৰু এচামুচ দি দিছোঁ। এতিয়া এইখিনি অকণমান গৰম হ'ব। লাহে লাহে ঘিখিনি গলিছে আৰু। এতিয়া চুজিখিনি দি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। হলত এতিয়া আমি নাৰিকল আৰু চেনিকল আৰু চেনি দি ভাজিব লাগিব। ইয়াতে মই পিচি লোৱা বাদামখিনি দিছোঁ আৰু অলপ ইলাচি গুড়ি দিছোঁ। মাজে মাজে এনেকৈ আঠা হৈছে নাই চাই ল'লে তেতিয়া গম পাম মুঠিয়াব পৰা হৈছে নাই। এতিয়া এইখিনি হৈ গ'ল। এতিয়া মই এই বাতিটোত অকণমান ঘি লৈছোঁ হাতত লগাই লগাই ল'বৰ কাৰণে। তাৰপৰা এতিয়া অলপ ঠাণ্ডা হোৱা। ইয়াতে এইখিনিত মই গোটেই দুটা নাৰিকল লৈছোঁ গোটাকৈ, 2 কাপ চেনি আৰু ডাঙৰ কাপে 2 কাপ চুজি লৈছিলোঁ এইখিনি লাডু বনাবৰ কাৰণে।